নমস্কাৰ, ডিম্পী গগৈ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে, ময়ো ভালেই আছোঁ। আজি মই এটি বিশেষ স্থানলৈ যাবলৈ ওলাইছোঁ। ক'তনো যাবলৈ ওলাইছোঁ, কিয় যাবলৈ ওলাইছোঁ আপোনালোকক সকলোকে দেখাম। মোৰ লগতে আপোনালোকেও যাব, বলকচোন। আৰু আমি আজি ঘৰৰ সকলো সদস্যই যাবলৈ ওলাইছোঁ। কিয় যাবলৈ ওলাইছোঁ সেইটো দেখাম আপোনালোকক। এতিয়া আমি যাবলৈ সকলোৱে ৰেডি হৈ আছোঁ। এইফালে মা আছে, মা ওলাই বহি আছে। তাৰপিছতে মায়ে নেদেখাবলৈ কৈছে। এইফালে ভণ্টি আছে, এইফালে ভাগিন, এইটো ফটো মাৰিবলৈ ৰেডি হৈ আছে। এইফালে চাব আমি সেইজন ভাইটি। এতিয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ, এইটো পথৰে গৈ আছোঁ। সেইটো আমি ঘৰৰ পৰা ওলাই যোৱা মেইন ৰোডলৈ ওলাই যোৱা পথ এইটো। এইফালে মোৰ লগতে আজি আপোনালোককো দেখাইছোঁ। এইখন আমাৰ ডিছপেঞ্চি ৰমৰীয়া স্বাস্থ্যকেন্দ্ৰ। লগতে লাগি আছে পুলিচ থানা। চাহ বাগিচা আছে, চাওকচোন কিমান ভাল লাগিছে। এইফালেও বাগান, চাহৰ বাগান, বাগিচা। এইফালে মাজতে পথ। সেউজীয়া মাজেদি গৈ বহুত ভাল লাগে। সুন্দৰ এটা পৰিৱেশ, আপোনালোকেও চাওকচোন কিমান ধুনীয়া মনোমোহা দৃশ্য, প্ৰকৃতিৰ সেয়া পৰিৱেশ। এতিয়া আমি ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ আৰু খনিকৰ পাৰ্ক পামহি। এতিয়া তাৰপিছত পালোহি, আপোনালোককো দেখাম ডিব্ৰুগড় জগন্নাথ মন্দিৰ আৰু খনিকৰ পাৰ্ক। নোসোমাওঁ এতিয়া আমি, কিন্তু বাহিৰৰ পৰা দেখাম। এতিয়া পালোহি আমি ৰাজগড় মাজেদি আহিছোঁ। ফুৰিবলৈ অহা মানুহৰ অৱস্থা এনেকুৱা। হেৰি নাহৰকটীয়া টিংখাং মামৰা ভিতৰত সোমালোহি। এতিয়া পাই গ'লোহি। এইটো আমাৰ ভাইটি, মোৰ দেওৰ ছোৱালীজনী লৈ ৰৈ আছে আমালৈ। এইজনী দেহা মানুহ, এইজনী দেহা মানুহ, চবৰে তাইলৈ হেঁপাহ। মোৰ ধুনুদনী মইনা, এজনী আমাৰ মইনা। সকামলৈ আহিছোঁ, সকাম ভোজ দখা আছে, তালৈ আহিছোঁ। এতিয়া আমি ভাইটি শহুৰেকৰ ঘৰলৈ আহিছোঁ। কেনেকৈ বৰ্তা কেনেকৈ কয়, বৰমা মৰম কৰি দিয়া, নাম লৈছে। ভকতে নাম লৈছে ইয়াত। এতিয়া ভকতে এতিয়া জীয়ৰীসকলক আশীৰ্বাদ দিব। ওলাই যোৱা জীয়ৰীসকলে আশীৰ্বাদ ল'ব লৈছে। তেখেতলোকে সেৱা ল'ব লৈছে, ওলাই যোৱা জীয়ৰীসকলে। হাঁহি দিয়া, চকু মাৰি 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 দিয়া, দেখা মানুহ, চকু মাৰি দিয়া, হাঁহি দিয়া, বাবা দাঁত বাবা। বৰ্তা কেনেকৈ কয়, বৰ্তা বৰ্তা তেনেকৈ কয়।
মইনাজনীৰ লগত অলপ খেলি লৈছোঁ ৰাস্তাত বহি দিলা যে আকৌ বহি দিলা কেলৈ বহি দিলা আকৌ উঠা এজনী বহুত বদমাছ হৈ গ'ল আমাৰ দুষ্ট ছোৱালী হৈ গ'ল দুষ্ট ছোৱালী ৰাস্তা ফুৰিবলৈ আহিলোঁ সকামৰ পৰা ভাত পানী খাই বৈ আমি অকণমান ল'ৰাজনীৰ লগত এজনী ক'বলৈ বাকী নাই বহুত দুষ্ট হ'ল কি কৰিছানো দেহা মানুহ বৰ্তা দিছে নাই খাবলৈ দিছে নাই দিছে নাই হে বা আজি দেহা মানুহ ভাগৰ চব আহিলে ন বৰ্তা আহিলে বমা আহিলে কি খাইছানো এতিয়া ফুৰিবলৈ যাওঁ অকণমান সকামৰ পৰা ওলাই নদীৰ ফালৰ পৰা আহোঁগৈ ওচৰতে নদী আছে বলক আপোনালোকেও চাব কোনে ল'লে বৰ্তা দেহা মানুহ বৰ্তা কেনেকৈ কয় বৰ্তা কেনেকৈ কয় বৰ্তা 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 কেনেকৈ কয় বৰ্তা দেহা মানুহ বৰমা বাপা বাপা হাঁহি দিয়া হাঁহি দিয়া হাঁহি দিয়া হাঁহি দিয়া অ নাৰিকল খাইছে নাৰিকল কেনেকৈ খাইছে কেনেকৈ খাইছে কেনেকৈ খাইছে কেনেকৈ খাইছে নাৰিকল এইটো ভাইটি তেওঁ পেটুৱা আমি এতিয়া দেহা মানুহক লৈ অকণমান ওলাই গৈছোঁ ফুৰিবলৈ নদীৰ ফালে যাওঁ দেহা মানুহ বাবা এজনী আমাৰ মইনাজনী বৰ্তাকৰ লগত গৈছে আমি ইয়ালৈকে অলপ ওলাই আহিলোঁ ফুৰিবলৈ ল'ৰাজনী লৈ ঘৰৰ কাষতে সিহঁতৰ মোৰ জাজনী ঘৰৰ কাষতে আছে এনেকৈ পৰিৱেশটো ভাল লাগিছে ইফালে পাহাৰখনো দেখি থাকি ফটো মৰা ভিডিঅ' বনোৱাত ব্যস্ত দুইটাৰ মাজত ধন হৈছে বাইক ভায়েকৰ মাজত ফটো মাৰিছে ভিডিঅ' বনাইছে ৰিলছ ভাল লাগিছে পৰিৱেশটো ফুৰিব যোৱা ছোৱালী বিলৰীয়া টোপনি শুই আহিছে আমি আকৌ সকামৰ ঘৰলৈ আহিছোঁ এতিয়া এগৰাকী আইতা এতিয়া আমি ঘৰলৈ উভতিলোঁ তাৰপৰা গুচি আহিলোঁ সকামৰ পৰা আহিলোঁ অহাটো নেদেখালোঁ এতিয়া ঘৰলৈ আহি আছোঁ আমি এতিয়া টিংখঙত অলপ ৰৈছোঁ কিবাকিবি গৰম কাৰণে ঠাণ্ডা কিবাকিবি খাওঁ বুলি ইয়াতে অলপ ৰৈছোঁ এইজোপা আমলখি গছ আছিলে ডাঙৰ ডাঙৰকৈ লাগি আছে এইজোপা আমলখিকেইটা চাওঁ ইমান ডাঙৰ ইয়াত আমি ফুচকা খাম এতিয়া এইটো মই খালোঁ পিছে ইমান ডাঙৰ ইমান ধুনীয়া চব্জি ভাল লাগিছে ডাঙৰ ডাঙৰ নাই মই এদিনো খাই পোৱা নাই মই প্ৰথম পাই গ'লোঁ ন দিয়া অকণমান খালে তুমিয়ে খাবা বাজি ফুচকা এইটো এটা খকুৱা এটা আমলখি খাইছে ফুচকা খাই এইটো এটা খকুৱা খকুৱা নাম্বাৰ 1 2 3 4 দিয়া পানী মোকো অলপ দিয়া ইয়াত এতিয়া জাকৈ খালৈ আৰু এইবোৰ কি জাপি থকা দোকানত সোমালোঁ আমি
কি লৈছা সেইটো কি ডিঙৰা চেপা অঁ ডিঙৰা চেপা ক'ত মাছ ধৰিবগৈ মানুহবোৰে হে অঁ যাওঁ এটা জাকৈ সেইখন জাকৈ হয় নেকি এতিয়া আপুনি নিছে মাৰিব নেকি মাছ মাৰিব খালৈও লৈছে অঁ অঁ অসমীয়া মানুহ পটককৈ মাৰিব মাছ ধৰা খোৱাতকৈ ধৰা চবটো বেলেগ ন কি লৈছা তুমি মাছ ধৰিবলৈ জাকৈখন লৈ লোৱা খালৈ এটা সেইখন সেই জাকিটো পিন্ধাবি কোৱা আমিও লৈছোঁ জাপি লৈছোঁ খালৈ লৈছোঁ খালৈ নহয় বা ধুনীয়া দেই মাছ মাৰিবলৈ যোৱা মানুহজনী ধুনীয়া এইফালে বস্তু লৈ আছে কি ডিঙৰা লৈছে এতিয়া আমি জাকৈ আৰু জাপি লৈ পিনে এই ৰাস্তা কাষতে ঢেকীয়া ওলাইছে ঔটেঙা ওলাইছে অলপ লৈ যাওঁ ব'লকচোন চাওঁ কি কি ওলাইছে চাওঁগৈ মুঠি তিনিমুঠিত 20 ঢেকীয়া ঔটেঙা কচুথুৰি ধুনীয়া ধুনীয়া চব্জি ওলাইছে এইটো কি এই লতাটো ভেদাইলতা নে এইটো অঁ ভেদাইলতা অঁ এইটো কচু ফুলটো অঁ ধুনীয়া ধুনীয়া চব্জি ওলাইছে মচন্দৰীও আছে চব আছে ন অঁ মানে ফ্ৰেছ বস্তু এইবোৰ ন অঁ এই ভোলটো কেনেকৈ ভোল 80 টকা কি কিলো চিষ্টেম অঁ অমিতা অঁ চবকে দেখাই দিছোঁ ন সেয়া চব্জি লৈ বিক্ৰী কৰি আছে ধুনীয়াকৈ ৰাস্তা কাষতে এতিয়া আমি গাভৰু দলঙলৈ আহিলোঁ গাভৰু দলঙৰ ৰাস্তাটো বিচাৰি পোৱা নাছিলোঁ বিচাৰি পাওঁতে খেলি মেলি হৈ গ'ল অলপ দেৰি হৈ গ'ল সেই গাভৰু দলঙত পালোহি আমি এতিয়া টুক টুক গাভৰু দলঙত উঠোগৈ ব'লা যোৱানে ব'লা আমি ৰাস্তাত বজাৰ কৰিলোঁ এনেকৈ বাটত শাক পাচলি বজাৰ তাৰপিছতে জাকৈ জাপি সেইটো দেখাইছিলোঁ আপোনালোকক এতিয়া বহুত দিন আমি এনেকৈ ফুৰিবলৈ ওলাই অহা নাছিলোঁ সেইটো কাৰণে এতিয়া গাভৰু দলঙতে এপাক চাই যাবলৈ এইখন গাভৰু দলং এইখনলৈ বগাই বগাই গৈ আছোঁ এনেকৈ মা পাৰিছানে অঁ ব'লক খালি আমি ইয়াত বগালে তললৈ চাই দিব তেতিয়া খালি অলপ হেৰি লাগে বেয়া লাগে ন এই প্ৰতিপতি বাছে যেন পৰি যাম নে এনেকৈ ভাব বেটা আহিছা এইখন দলং অঁ এইখন গাভৰু দলং ইয়াৰ পৰা পৰিৱেশটো চাওক বহুত ধুনীয়া লাগিছে ইয়াৰ
ভিউটো ধুনীয়া। মা ভয় লাগিছে নেকি? একো নহয় নহয়, টুক ব'লা আমি একেবাৰে লাষ্টলৈকে যাওঁ। এইখন পাছে পাছে মা আহি আছে, ভয় কৰিবলগীয়া একো নহয় নহয়, এইবোৰ হেৰি ধুনীয়াকৈ দিয়া আছে। এতিয়া আমি গাভৰু দলং বগাই আহি গ'লোঁ, সেয়া একেবাৰে ওপৰত উঠি বহুত দূৰলৈকে গ'লোঁ। নন্দাজনীয়ে নোৱাৰিলে, মোৰ ঘৰলৈ নামি দিলে। মা গ'ল, মই গ'লোঁ, হাজবেণ্ড গ'ল, ভাইটি গ'ল, ভাগিন গ'ল, গোটেইখিনিয়ে বগালোঁ। ইয়াত ভাল লাগিলে, ওখ বহুত ওখ হয়। বা কি পালা তুমি? বা গাভৰু দলঙত আহি ঢেকীয়া পালে। ঘৰত যাব হ'ল নেকি এতিয়া? ইমান ধুনীয়া পৰিৱেশ, ভাল লাগিছে। ইয়ালৈ মানুহ সদায় আহিয়ে থাকে, সেই ভালেমান মানুহ আহি আছে। আজি এটা এনেকৈ ফুৰিবলৈ অহা ভিডিঅ' বনালোঁ। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পায় নাজানো, সকলোৱে ভাল পাব বুলি আশা কৰিছোঁ। আঁকোৱালি ল'ব মোৰ ভিডিঅ'বোৰ, নজনাবোৰ শিকাই দিব, আপোনালোকে কমেণ্টত জনাব। তুমিও ঢেকীয়া বুটলিলা? বগাব নোৱাৰি, গাভৰু দলং বগাব নোৱাৰি, ঢেকীয়া বুটলত ব্যস্ত। দুলীয়াজান টিংগাৰ আহোঁতে আহোঁতে আন্ধাৰ হৈ গ'ল। এতিয়া টেঙাখাটত নামিছোঁ আমি চাহ খাবলৈ। টেঙাখাট পালোঁ, ভাগৰ লাগি গৈছে গৰমত। খাবানে? এতিয়া আমি চাবুৱা টাউন পালোঁহি, টেঙাখাট হৈ আহিলোঁ ভিতৰৰ চাইডে। এতিয়া অলপ ফল মূল লওঁ বুলি আহিছোঁ, ল'বলৈ আহিছোঁ। এখন চাবুৱা টাউন, এইফালে কলেজ যায়। এইটো হেৰি বগৰীত নহয় জানো? বগৰীটো। এইটোকে লৈ লওঁ। জিলা যে নহয়, বগৰী নহয়, এইটো হেৰি আকৌ মানে প্লামটো আকৌ। প্লামটোৱে অঁ 100 টকা দিম আকৌ কিলো। কিমান হ'ব? এই কেঁচা লাগিছে যে, কিন্তু কোমল আকৌ কেঁচা যদি, ৰ'দতে কোমল হৈ গৈছে নেকি বাৰু? ঘৰ পালোঁহি, পাওঁতে দেৰিয়ে হ'ল, 9টা বাজিবই হ'ল। দিনটো গৰমত ঘূৰি ঘূৰি ভাগৰো লাগিলে। এতিয়া ফ্ৰেছ হৈ ভিডিঅ'টো সামৰিব লৈছোঁ। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। আশা কৰোঁ সকলোৱে ভিডিঅ'টো আঁকোৱালি ল'ব। বহুত দিন ওলাই যোৱা নাছিলোঁ, ওলাই গ'লোঁ, ক'ত গ'লোঁ আপোনালোকক সকলো দেখাইছোঁ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোৱে, লাইক কৰিব, কমেণ্ট দিব, শ্বেয়াৰ কৰিব। ভিডিঅ'টো কিবাকিবি ভুলো হ'ব পাৰে, আপোনালোকে শুধৰাই দিব। নতুনকৈ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ, তাকে কৰি আজি ভিডিঅ'টো সামৰিছোঁ।